নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোত থাকিব কেইবিধমান শাকৰ লগত বিলাহীৰ এটা জুতি লগা আঞ্জা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইডাল হৈছে বালি বাবৰি শাক, এয়া হৈছে সৰু মানিমুনি, এয়া হৈছে বৰ মানিমুনি আৰু এয়া হৈছে নেউঠনি শাক। লগতে আছে 3টা বিলাহী, কাটি লোৱা আলু, নহৰু আৰু এটা জলকীয়া। এইখিনিতে এটা ৰিকুৱেষ্ট থাকিল বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। এতিয়া অকণমান পানীত শাকখিনি প্ৰথমতে বইল কৰি ল'ম। ইয়াতে দিছোঁ কাটি লোৱা আলুখিনি, এয়া বইল হৈ গ'ল। এতিয়া কেৰাহীটোত তেল দিছোঁ। তেলখিনি ৰঙচুৱা হৈ গ'ল, অকণমান নহৰু দিছোঁ। এতিয়া দিছোঁ কাটি লোৱা বিলাহীখিনি। এতিয়া দিলোঁ নিমখ, এক চামুচ হালধিৰ গুড়ি, বিলাহীখিনি ভাজি হৈ গ'ল। এতিয়া দি দিলোঁ বইল কৰি থোৱা শাক আৰু আলুখিনি। ইয়াতে দিছোঁ মাছ, হৈ গ'ল আমাৰ শাক আৰু আঞ্জাখিনি। এনেকৈ আপোনালোকেও খাবচোন, বৰ সোৱাদ লাগে।